ধামাকা ধামাকা মানে ভাল খবৰ আহি আছে তো মানে ওপৰত জুই লাগিছিল তো জুইটা আনেকে Hey guys, welcome to my YouTube channel Development BK আৰু আজিৰ ভিডিঅ'টো অলপ মানে বেলেগ মানে আপোনালোকতো নাজানো মই এটা বেলেগ জছত থাকোঁ মানে কাৰণ মই এটা জেকেটিক স্কুলতে যাব লৈছোঁ আৰু মানে জেকেটিৰ নামটো ল'লে মোৰ মনত এটা উৎসাহ আহে মানে এইটো আপোনালোকক ক'লে হয়তো বুজি নাপাব কাৰণ জেকেটিত একদম মনত প্ৰাণ সকলো জেকেটিত আছে আৰু এতিয়া জেকেটিক যাম কিহৰ কাৰণে সেইটো আমি তাত যাই পেলাই আপোনালোকক জনাই আছোঁ মানে জেকেটিত আৰু এটা বিশেষ কথা আছে মানে এইকেইদিন জেকেটিত এটাৰ পৰা এটা ধামাকা মানে ভাল খবৰ আহি আছে তো আজিও এটা কিবা খবৰ এটা কৰিব চাগে তো তাৰ কাৰণে মই জেকেটিত যাই আছোঁ তাৰ বাবে মই হাতভাঙা যাব লাগিব হাতভাঙাত ষ্টুডেণ্ট এটা আছে স্নেহা তো তাইকো মই ল'ব লাগিব তাৰ পৰা লৈ পেলাই তাকে যাই আছোঁ বাকী ষ্টুডেণ্টবিলাকো আহিছে আৰু আজি আৰু ধামাকা আৰু হৈ থাকোঁ আৰু জেকেটিত গতিকে এতিয়া দোকানতে আছোঁ দোকানৰ পৰা এতিয়া লাহেকৈ আমাৰ ওলোৱাৰ পৰা তো এতিয়া ডাইৰেক্ট যাই আছোঁ কৈঠালকুছি হাতভাঙা হৈ ডাইৰেক্ট কৈঠালকুছি যাম বাকী আৰু দেখি আছোঁ চাই থাকক আৰু গাইছ ক'ৰবাত জুই লাগছে কিনে চাই ৰ'ব ক'ৰবাত কি লাগিছে ৰ'ব চাই আছোঁ ৰ'ব গাইছ সেইখন আহিছে ফায়াৰ ব্ৰিগেড আৰু এই যে পষ্টৰ খুঁটিটো আছে মানে পষ্টৰ খুঁটি নহয় এইটো পষ্ট খুঁটি তো সেই খুঁটিটোৰে মানে ওপৰত জুই লাগিছিল তো জুই এটা নোহোৱাৰ পিছত ফায়াৰ ব্ৰিগেড আহি গৈছে যিকি নহওক বেছি ডাঙৰ একো ঘটনা নঘটে আৰু গাইছ মোৰ এই ইউটিউব চেনেলটোত ফাইনেলি আপোনালোকৰ মৰম ভাল পোৱাৰ বাবে আজি বৰ্তমান 200টা ছাবস্ক্ৰাইবাৰৰ মানে এটা পৰিয়াল মানে 200জন মানুহৰ পৰিয়াল এটা মানে গঠন কৰিবলৈ আজি মই সক্ষম হৈছোঁ তো এজন সৰু ইউটিউবাৰ হিচাপে সৰু কিছুমান ছাবস্ক্ৰাইবাৰ হওক বা সৰু কিছুমান কথাতে বহুত মনটো ভাল লাগে আনন্দ পাওঁ মানে আপোনালোকক বহুত ধন্যবাদ মানে মোক ইমানখিনি মৰম ভাল পোৱা দি থকাৰ বাবে আৰু ভৱিষ্যতে যাতে ইমানখিনি মৰম ভাল পোৱা আপোনালোকে দি থাকে আৰু মোক আগুৱাই য'ত সহায় কৰি থাকে সেইখিনি মই কামনা কৰোঁ মানে 200টা ছাবস্ক্ৰাইবাৰ মানে যেহেতু ছাবস্ক্ৰাইবাৰো বাঢ়িল মোৰ দায়িত্বও বাঢ়িব লাহে ভিডিঅ'বোৰ আপডেট কৰি দি থাকিব লাগিব আৰু তো বলক এতিয়া সোনকালে আৰু বেছি দেৰি নকৰোঁ হে গাইজ মই বৰ্তমান বৰ্তমান নাকেলবাৰী পালোঁ আৰু আপোনালোকে চাওক মোৰ লগত আজি বৰ্তমান কোনে আছে ষ্টাৰ্টিঙতে ডাকুবাটিৰ মেম্বাৰ আৰু বাকী ডাকুবাটিৰ মেম্বাৰবিলাক আমাৰ কৈ স্কুলত আছে বাকী স্কুলৰ পিনে যাই মেটাবিলাকক দেখাই আছোঁ মানে আজি ডাকুবাটিৰ মেম্বাৰৰ লগত আজি অলপ বেলেগ ফাইট হ'ব আৰু আজি আৰু এনেকৈ আহিবলৈ মই স্কুলত এইবিলাক চব দুৱাৰত কিবোৰ লেখা আছে আৰু ফিটাৰে যে এইবিলাক চব আমাৰ ষ্টুডেণ্টবিলাকে চব একদম ৰেচত ব্যস্ত চব মানে আৰু কি ক'ব আৰু মানে ফাংচন বুলি আৰু খুব জোচ আহিছে গোটেইকেইটা চলিৰ মাজতে আজি আচলতে কিহৰ কাৰণে ৰিহাৰ্চেল কৰিব আহিছিলোঁ আমি পিছত জানাম বুলি কৈছোঁ কিহৰ কাৰণে ৰিহাৰ্চেল কৰিছোঁ আমাৰ নৱচালে জানি দিব মানে আমাৰ আগত এটা প্ৰগ্ৰেম আহি আছে যিহেতু দুৰ্গোৎসৱ আহি আছে তো আমাৰ নৱমীত এটা প্ৰগ্ৰেম আছে আখৰাতে আমাৰ ওচৰতে তাৰে ওচৰৰ মানুহখিনি যেনে চাব পাৰিব আৰু একদম চাব পাৰিব সকলোকে নিমন্ত্ৰণ থাকিল নৱমীত আখৰাত আমি সকলোকে লগ পাম তুমি জেকেটে পৰিয়াল এইবাৰ আখৰাত সকলোকে লগ পাম আৰু এইবিলাক আছে জেকেটে পৰিয়ালৰ দক গাইছ এই ভিডিঅ'টো এইখিনিতে চেষ্টা কৰি দিওঁ বেছি মানে নকওঁ এতিয়া লাহেকৈ কথা কৈছে অলপমান সেই চাম মানে কি কয় দুৰ্গা পূজা চাম ন দুৰ্গা পূজা চাম এতিয়া দুৰ্গা পূজাত নৱচালে কিবা চাওঁ এতিয়া জিলাপি কিবা খাব লাগিব বাকী দক গাইছ